Okay. So guys, খুবেই এটা সুন্দৰ প্লেটফৰ্ম হয় work from home. হয়তো আপোনালোকে শুনিছে মোবাইল ফোনটোৰ জৰিয়তে কাম কৰি ইনকাম কৰিব পাৰি। হয় আপোনালোকে ঠিকেই শুনিছে যাৰ জৰিয়তে মিটিঙৰ লিংকটো পাইছে তেওঁলোকক একোটা ধন্যবাদ দিব। খুব সুন্দৰ প্লেটফৰ্ম হয় আপোনালোকে এই কামটোৰ জৰিয়তে নিজৰ ভৱিষ্যত সলনি কৰিব পাৰিব। ইয়াতে আমি খুবেই সুন্দৰকৈ ইনকামখিনি কৰিব পাৰোঁ আৰু ইনকামখিনি কেনেকৈ কৰিব লাগে তাৰ কাৰণে আপোনালোকক সম্পূৰ্ণ ট্ৰেইনিং দিয়া হ'ব আমাৰ অসম টিমৰ ফালৰ পৰা। গুড ইভিনিং গাইজ, যিসকল নতুন আহিছে সকলোকে স্বাগতম জনাইছো। টেকনিকেল অকণমান প্ৰব্লেম চ' সেইকাৰণে মোৰ ফালৰ পৰা স্ক্ৰীনখন শ্বেয়াৰ কৰিব পৰা নাই, তাৰ কাৰণে চৰি। চ' আপোনালোকক আজি মই যিটো প্লেটফৰ্মৰ কথা ক'বলৈ গৈ আছো খুবেই এটা সুন্দৰ প্লেটফৰ্ম হয়, ইনকাম অপৰচুনিটি হয়। আমি ইয়াতে খুব সুন্দৰকৈ ইনকামখিনি কৰিব পাৰোঁ। ইনকামখিনি কৰিবলৈ হ'লে আপোনালোকে ঘৰৰ পৰা ক'তো যাব নালাগে, কেৱল মাত্ৰ মোবাইল ফোনটোৰ জৰিয়তে ঘৰৰ যিখিনি ফ্ৰী টাইম পাইছে সেই ফ্ৰী টাইমখিনি ইউটিলাইজ কৰি সুন্দৰকৈ এটা ইনকাম ল'ব পাৰে। এইটো হৈছে এটা কোম্পানীৰ কাম। কোম্পানীটো আমাৰ ফৰিদাবাদত আছে, হেড অফিচ হাৰিয়ানাৰ। কোম্পানীটোৰ নাম হৈছে D-Team মাৰ্কেটিং সলিউশন প্ৰাইভেট লিমিটেড। আপোনালোকে ইয়াতে লাইফ টাইম ইনকাম কৰিব পাৰিব। তাৰ কাৰণে কেৱল মাত্ৰ অন টাইমৰ কাৰণে আইডি এক্টিভেশ্যন কৰিব লাগিব। আইডিটো এক্টিভ কৰিবলৈ হ'লে আপোনালোকক এটা প্ৰডাক্ট দিয়া হ'ব কোম্পানীৰ ফালৰ পৰা। যিহেতু কোম্পানীটো আমাৰ প্ৰডাক্ট বেছ কোম্পানী, যিকোনো এটা কোম্পানী হ'বলৈ হ'লে আপোনালোকে জানে যে কিবা নহয় কিবা এটা বেছ থাকিব লাগিব। আমাৰ কোম্পানীটো হৈছে প্ৰডাক্ট বেছ কোম্পানী। প্ৰডাক্ট আপোনালোকে চেল কৰিব নালাগে, সেইটো কাৰণে ভয় নকৰিব। বাৰে বাৰেও আপোনালোকে প্ৰডাক্ট ল'ব নালাগে। এবাৰ মাত্ৰ ইনকামখিনি ল'বৰ কাৰণে এবাৰ মাত্ৰ আইডিটো এক্টিভ কৰিব লাগে। আমাৰ কোম্পানীত দুগৰাকী MD আছে, মেনেজিং ডাইৰেক্টৰ। তেওঁলোকৰ নাম হৈছে পি পলক বুদনি আৰু সংকল্প ৰাৱত ছাৰ। তেওঁলোকৰ পৰাই কোম্পানীটো আৰম্ভ হৈছে আৰু আজি তেওঁলোকক ধন্যবাদ দিব লাগিব, যিহেতু খুব সুন্দৰকৈ কামখিনি চলাই লৈ গৈ আছে আৰু প্ৰত্যেক সপ্তাহে আমাক এটা ইনকাম দিছে। আমাৰ ইয়াতে কাম কৰিবলৈ হ'লে আপোনালোকে কাম কৰি ইনকামখিনি ল'বলৈ হ'লে মাহটো ৰখিব নালাগে। প্ৰত্যেক সপ্তাহত টিউজডে আপোনালোকৰ বেংক একাউণ্টত ইনকামখিনি ট্ৰান্সফাৰ হৈ যায়। ইনকামটো আপোনালোকৰ প্ৰত্যেক দিনে আহিব, কিন্তু আপোনালোকৰ পে আউট হ'ব প্ৰত্যেক টিউজডে। ঠিক আছে, সপ্তাহত আমি এটা দুটা নহয় 4টা বা 5টাকৈ ইনকাম ল'ব পাৰোঁ। মোৰ নাম অঞ্চমী কছাৰী, দৰং ডিষ্ট্ৰিক্ট মঙলদৈত ঘৰ হয়। মই এগৰাকী হাউচৱাইফ হয়। আজি এটা কোম্পানীৰ লগত জড়িত হৈ প্ৰত্যেক সপ্তাহতে এটা ভাল ইনকাম লৈ কামখিনি কৰি যাব পাৰিছো আৰু যিমানখিনি মানুহে কাম কৰিম বুলি আহিছে তেওঁলোকক বহুত বেছি নহ'লেও কম পৰিমাণে হ'লেও মই বিজনেছটোৰ বিষয়ে বুজাই ক'বলৈ সক্ষম হৈছো। অকল ময়ে নহয়, আমাৰ অসমৰ পৰা বহুতো এনেকুৱা লিডাৰ আছে যিসকলৰ জৰিয়তে কামখিনি শিকি বুজি আগবাঢ়ি যাব পাৰিব। কোম্পানীটো আমাৰ গভ চাৰ্টিফাইড হয়, সেইকাৰণে গভমেণ্টৰ ফালৰ পৰা আমাৰ লিগেল ডকুমেণ্টছ আছে, সেইখিনি আপোনালোকক শ্ব' কৰা হ'ব। চ' গাইজ, আজি মই PDF-টো শ্বেয়াৰ কৰিব পৰা নাই, সেইকাৰণে আপোনালোকক শ্ব' কৰিব নোৱাৰিম। আৰু এই লিগেল ডকুমেণ্টছখিনি যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে যাৰ জৰিয়তে লিংকটো পাইছে তেওঁলোকক কণ্টেক্ট কৰিব। কামখিনি কৰাত আপোনালোকক যোনে লিংকটো দিছে তেওঁৱে আগবঢ়াই লৈ যাব, তেওঁৱে আপোনাক কোম্পানীটোৰ লগত চিনাকি কৰি দিব, তেওঁৱে আপোনাক কোম্পানীটোৰ পৰা ইনকাম লোৱাত সহায় কৰিব। তাৰ কাৰণে আজি প্ৰথম আপুনি যাৰ লগত চিনাকি হৈছে তেওঁৰ লগতে কামখিনি কৰিবলৈ আগবাঢ়ি আহক। প্ৰডাক্ট হৈছে আমাৰ আয়ুৰ্বেদিক হাৰ্বেল হয় আৰু ইয়াতে 7খনকৈ চাৰ্টিফিকেট আছে। গোটেইখিনি আপোনালোকে চাব পাৰিব। আপলাইনৰ পৰা লৈ ল'ব। আপলাইন মানে হৈছে যোনে আপোনাক লিংকটো দিছে, তেওঁৰ লগতে চিনাকি হ'ব। আৰু 7খন চাৰ্টিফিকেটৰ ভিতৰত আমাৰ মাজত আছে এখন আয়ুষ মন্ত্ৰালয়ৰ চাৰ্টিফিকেট, যিখন চাৰ্টিফিকেট আপোনালোকে নাম শুনিছে আৰু সেইখন চাৰ্টিফিকেট থকা মানে প্ৰডাক্টখিনি ভাল বুলি সকলোৱে জানে। এতিয়া মই ক'ব বিচাৰিছো যে আমাৰ মাজত কোনে কোনে কাম কৰি আছে। আমাৰ মাজত হাউচৱাইফ, ষ্টুডেণ্ট, জব পাৰ্চন, ৰিটায়াৰ্ড পাৰ্চন, বিজনেছমেন সকলো মানুহে কাম কৰি আছে। আৰু এইসকল মানুহ আমাৰ লগত কাম কৰিবৰ কাৰণে কোনো ধৰণৰ বয়স, শিক্ষা, অভিজ্ঞতা, স্কিল উঠাই দিয়া অধিক টাইম বা কোনো ধৰণৰ বেকগ্ৰাউণ্ডৰ প্ৰয়োজন নাই। লাগিব কেৱল মাত্ৰ এটা সপোন। যিহেতু আমাৰ কোম্পানীটোৰ নামেই হৈছে D-Team, চৰ্টত আমি D-Team বুলি কওঁ। ড্ৰিম মানে সপোন, সকলোৱে জানে। আৰু প্ৰত্যেকগৰাকী মানুহৰে একোটা সপোন আছে, সেইখিনি সপোন পূৰণ কৰিবলৈ হয়তো এটা ইনকামৰ পথ লাগে। প্ৰত্যেককে লাগে। ইনকাম বুলি কোৱাৰ লগে লগে তাৰ মাজতে আমাৰ টকা জড়িত হৈ থাকে। আমি ইয়াতে টকাৰে ইনকাম কৰিও
আমি ইয়াতে ইনকাম কৰিও বহুত কথা শিকিব পাৰো যিখিনি নজনা আমি হয়তো আজি ঘৰত থাকি মোবাইল ফোনটোৰ জৰিয়তে শিকিব নাই পৰা সেই কথাখিনি আমি এই প্লেটফৰ্মত আহি ফ্ৰী অফ কষ্ট ট্ৰেইনিঙৰ জৰিয়তে শিকিব পাৰো সহজতে ক'ব গ'লে আমি নিজৰ স্কিল ডেভেলপ কৰিব পাৰো আৰু নিজক পৰিচয় দিব পাৰো নিজৰ যদি কিবা প্ৰতিভা আছে সেইখিনি আমি আগবঢ়াই লৈ যাব পাৰো হাউচ ৱাইফ বুলি ক'লে এতিয়া হাতত এটা মোবাইল ফোন থাকে আৰু যদি সোধা হয় যে আপোনালোকে মোবাইল ফোনটোৰ জৰিয়তে বছৰটোত কিমান টকা ইনকাম কৰিছে হয়তো বহুত কম সংখ্যক লোকে ক'ব যে কিবা এটা পাইছো বেছিখিনিয়ে ক'ব মোবাইল ফোনটোৰ জৰিয়তে বছৰটোত ইনকাম কৰিব পৰা নাই কিন্তু প্ৰত্যেক মাহতে ৰিচাৰ্জ কৰিবলগীয়া হৈছে যিখিনি ডাটা খৰচ কৰিছে কিবা চিৰিয়েল চোৱাত ফিল্ম চোৱাত বা টিকটক আজিকালি শৰ্ট ভিডিঅ' সেইবিলাক চোৱাত তেনেকুৱা ক্ষেত্ৰত মোবাইলৰ ডাটা খৰচ কৰি আছে আৰু ইনকাম ল'ব পৰা নাই কিন্তু আপোনালোকে চাৰ্লিন স্ক্ৰীনখন অফ হৈ গ'ল কিন্তু ইয়াতে আপোনালোকে চাব মোবাইল ফোনটোৰ জৰিয়তে খুব সুন্দৰকৈ এনেকুৱা এটা ইনকাম ল'ব পাৰিব যিটো নেকি আজি মই ক'বলৈ গৈ আছো চাৰ্লিন স্ক্ৰীনখন অফ হৈ গ'ল কোম্পানীৰ ফালৰ পৰা আমাৰ এটা সমীক্ষা কৰি উলিওৱা হৈছে যে এগৰাকী হাউচ ৱাইফে কেৱল মাত্ৰ মোবাইল ফোনটোৰ জৰিয়তে আমাৰ যদি ডিমত জড়িত হৈ বছৰটো কাম কৰে তেতিয়াহ'লে 7,20,000 টকা ইনকাম কৰিব পাৰিব ষ্টুডেণ্ট এগৰাকীয়ে এটা বছৰত মোবাইল ফোনটোৰ জৰিয়তে আমাৰ ডিমৰ লগত জড়িত হৈ 10,80,000 টকা ইনকাম কৰিব পাৰিব জব পাৰ্চন এগৰাকীয়ে 3,60,000 টকা ৰিটায়াৰ্ড পাৰ্চন এগৰাকীয়ে 14,40,000 টকা ইনকাম কৰিব পাৰিব ডিমৰ জৰিয়তে কেৱল মাত্ৰ এটা মোবাইল ফোনৰ জৰিয়তে ঠিক আছে এতিয়া ডিম হৈছে এনেকুৱা এটা বেষ্ট প্লেটফৰ্ম য'ত নেকি আপোনালোকে মোবাইল ফোনটোৰ জৰিয়তে ইনকাম কৰিব পাৰিব আৰু আমাক এই ডিমটোৱে হাইষ্ট পে আউট দি আছে ক'বলৈ গ'লে ইণ্ডিয়াৰ ভিতৰত বহুতো কোম্পানী আছে হয়তো বহুত কোম্পানীৰ নাম আপোনালোকে শুনিছে ভিতৰত 400ৰো অধিক হ'ব চ' 400ৰো অধিকৰ ভিতৰত আমাৰ ইয়াতে ইনকাম কৰিব পৰাকৈ ডিমে হাইষ্ট ইনকাম দিছে আৰু সেইকাৰণে ইণ্ডিয়াৰ টপত আজি আমাৰ ডিম ইয়াতে খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকে পাব যিহেতু প্ৰডাক্ট চেল কৰিব নালাগে কোনো ধৰণৰ টাইমৰ বাউণ্ডেশ্যন নাই টাৰ্গেট লেভেল মেইনটেইন কৰিব নালাগে এতিয়া জইনিং হ'বৰ কাৰণে ডিমে আপোনালোকক বা আমাক প্ৰত্যেককে 4টা এন্ট্ৰি দিছে যিকেইটা এন্ট্ৰিৰ নাম হৈছে ডায়মণ্ড এন্ট্ৰি প্লেটিনাম এন্ট্ৰি গোল্ড এন্ট্ৰি ব্ৰঞ্জ এন্ট্ৰি এই 4টা এন্ট্ৰিত আপোনালোকে ডিমৰ লগত যোগাযোগ হ'ব পাৰিব ইয়াতে আপোনালোকৰ প্ৰডাক্ট এমাউণ্ট বেলেগ হ'ব ডেইলি আৰ্নিং বেলেগ হ'ব যদিহে আপোনালোকে এটা দুটা নহয় 5টা ইনকাম ল'ব বিচাৰিছে য'ত নেকি আপোনালোকৰ মান্থলি ফিক্স ইনকাম থাকিব আৰু যিটো ইনকামৰ কথা মই ক'লো যে টিউজডে বেংক একাউণ্টত পে আউট হ'ব সেইটো হৈছে আমাৰ মেচিং ইনকাম যিহেতু আমি কামখিনি 2 লেগ প্লেনত কৰিব লাগিব আৰু ইয়াতে আপুনি এটা ইনকামহে পাব যদিহে ডায়মণ্ড এন্ট্ৰি কৰে ইয়াতে আপুনি অটো জেনেৰেটেড হিচাপে মান্থলি 3টা ইনকাম পাব আৰু তাৰে আৰু সেইটো এন্ট্ৰি ল'বলৈ হ'লে ডেইলি 6,000 টকা ল'ব পাৰিব ইনকামটো তাত আপুনি কেৱল মাত্ৰ 4,400 টকাৰ প্ৰডাক্ট ল'ব লাগিব ওৱান টাইমৰ কাৰণে প্লেটিনাম এন্ট্ৰি আছে তাত আপোনাক কোম্পানীয়ে 3,300 টকাৰ প্ৰডাক্ট দিব আৰু ডেইলি 4,500 টকাৰ ইনকাম দিব গোল্ড এন্ট্ৰিটোত আপোনাক 2,200 টকাৰ প্ৰডাক্ট দিব আৰু তাত 3,000 টকা ডেইলি ইনকাম দিব ব্ৰঞ্জ এন্ট্ৰিটো 1,100 টকাৰ প্ৰডাক্ট দিব আৰু 1,500 টকা ডেইলি ইনকাম দিব আমাৰ ইনকামখিনি এনেদৰে আহে আৰু ইনকামটো ল'বৰ কাৰণে কি কৰিব লাগিব ইয়াত আমাৰ কেইটামান নেসেসারি পইণ্ট আছে সেইকেইটা মই কৈ লৈছো চাওক আমাক কোম্পানীয়ে যিখিনি ইনকাম দিয়ে বা পে আউট দিয়ে সেইখিনি হৈছে সম্পূৰ্ণ হোৱাইট মানি তাৰ কাৰণে 5% টিডিএছ কাটে 5% ৰিপাৰ্চেছ ৱালেট কাটে টিডিএছটো আমি এটা সময়ত ঘূৰাই পাওঁ ৰিপাৰ্চেছ ৱালেটৰ যিটো 5% কাটে সেইটো লগত মাহৰ লাষ্টত আমি ফ্ৰীতে প্ৰডাক্ট ল'ব পাৰোঁ 5% এডমিন চাৰ্জত কাটে যিটো নেকি আমি ঘূৰাই নাপাওঁ লেফট এণ্ড ৰাইট দুগৰাকী আপুনি নিজৰ স্পন্সাৰত আইডি নিজেও লগাব পাৰে বা দুগৰাকী স্পন্সাৰ লাগিব আপোনালোকে ইয়াতে 3টা আইডিত কাম কৰিব পাৰে 500 টকা মিনিমাম আপোনালোকৰ ৱালেটত থাকিব লাগিব তেতিয়াহে বেংক একাউণ্টলৈ ট্ৰান্সফাৰ হ'ব যদি 500 কম থাকে তেতিয়াহ'লে আপোনাৰ সেইখিনি ৱালেটতে ৰৈ যাব কোম্পানীলৈ ঘূৰি নাযায় সেইটো কাৰণে চিন্তা কৰিব নালাগে
মনডে আমাৰ ক্লোজিং হয়, টিউজডে আমাৰ পে আউট হয়। চ' সেইকাৰণে আমাৰ টিউজডেটো পে আউট ডে হিচাপে ধৰা হয়। এতিয়া ইনকামখিনি কেনেদৰে আহিব সেইটো চাওক। প্ৰডাক্টখিনি মই আপোনালোকক শ্ব' নকৰোঁ। খুবেই সুন্দৰ সুন্দৰ প্ৰডাক্ট আছে, হেল্থ ছাপ্লিমেণ্ট আছে, ডেইলি ইছেঞ্চিয়েল আছে আৰু বিউটি কছমেটিক আছে। সেইখিনি লৈ আপোনালোকে আইডিটো ল'ব পাৰিব। আপলাইনৰ লগত যোগাযোগ কৰিব, তেওঁলোকে খুবেই সুন্দৰকৈ আপোনালোকক প্ৰডাক্টৰ বিষয়ে কৈ দিব। বহুত ৰিভিউ আমাৰ আছে, সেইখিনিও আপোনালোকে ল'ব পাৰিব। এতিয়া চাওক, প্ৰথম আপুনি আমাৰ মাজত জড়িত হ'ব লাগিব। জড়িত হৈ আপোনাক সম্পূৰ্ণ কামখিনি শিকাই বুজাই দিয়া হ'ব। তাৰপিছত কেৱল মাত্ৰ এনেকৈ লেফ্ট এণ্ড ৰাইটত দুগৰাকী মেম্বাৰ আমাৰ কোম্পানীৰ লগত চিনাকি কৰি দিব লাগিব। এই দুগৰাকী মেম্বাৰক যেতিয়া আপুনি আমাৰ দি দিম চিনাকি কৰি দিলে, তেতিয়া তেওঁলোকে যদি কয় বোলে ময়ো দি দিমৰ পৰা এটা প্ৰডাক্ট ল'ম, ঠিক আছে, তেতিয়া এওঁলোক যদি দি দিমৰ পৰা এটা প্ৰডাক্ট লয়, তেতিয়া আপুনি এই দুগৰাকীক পাৰ্টনাৰ হিচাপে পাই যাব আৰু লগতে পাব 1200 টকা। ডায়মণ্ড এন্ট্ৰিৰ কথা কৈছোঁ, যিহেতু সকলো ইনকামৰ কাৰণে আহিছে আৰু যিটো আমাক হাইষ্ট ইনকাম দিছে সেইটো কথাই মই কৈছোঁ। দুগৰাকী পাৰ্টনাৰৰ লগত আপুনি 1200 টকা পালে আৰু এই দুগৰাকীও ছেম একেটা কামকে কৰিব। আপুনি যেনেদৰে এই দুগৰাকীক আমাৰ ডিডিমৰ লগত চিনাকি কৰি দিছিলে, ঠিক এই দুগৰাকীও এনেকৈ দুগৰাকী ডিডিমৰ লগত চিনাকি কৰি দিব। তেতিয়া এই দুগৰাকীও ডিডিমৰ পৰা ওৱান টাইম প্ৰডাক্ট ল'ব। ওৱান টাইম প্ৰডাক্ট লোৱাৰ ফলত আপোনাৰ ইফালে 2400 টকা ইনকাম আহিব। এওঁৰ 1200 আৰু এওঁৰ 1200 ছেম একেটা কামকে এগৰাকীও কৰিব আৰু ইফালেও আপোনাৰ 2400 টকা আহিব। এই 2400 টকাটো আপুনি 2400 নাপায়, ডাবল নাপায়। এইটো হৈছে আমাৰ ইকুৱেল হ'ব লাগে, মেচিং হ'ব লাগে। সেইকাৰণে আপুনি এটা 2400 পাব, যিটোৰ পৰা 15% ডিডাক্ট হৈ আপোনাৰ একাউণ্টত আহিব। তাৰে ক'লো যে মই 15% কাটিব, TDS, ৰিপাৰ্চেছ আৰু এডমিন চাৰ্জ। এতিয়া আমাৰ ইনকামখিনি কেনেদৰে আহিব সেইটো মই অকণমান দেখুৱাই দিছোঁ। এইখন মোৰ পিক হয়, চাওক। মই এগৰাকী কোম্পানীৰ ব্ৰেণ্ড পাৰ্টনাৰ হয়, সকলোৱে ব্ৰেণ্ড পাৰ্টনাৰ। আপোনালোকে যেতিয়া জড়িত হ'ব, আপোনালোককো এগৰাকী ব্ৰেণ্ড পাৰ্টনাৰ বুলি কোৱা হ'ব আৰু লগতে হৈছোঁ মই এগৰাকী টাইটেল এচিভাৰ। আমাৰ ইনকামখিনি আপোনালোকে চাব পাৰে। চাওক, এনেদৰে আমাৰ প্ৰত্যেক সপ্তাহতে ইনকামবোৰ আহে আৰু ইনকামখিনি এনেদৰে এচিভমেণ্ট বনাই শ্বেয়াৰ কৰা হয়। চাওক আপোনালোকে, আমি ইয়াতে ইনকামখিনি শ্ব' কৰোঁ, কাৰণ এইটো হৈছে ইনকাম অপৰচুনিটি আৰু মানুহক আমি ইনকামখিনি দেখাওঁ যে আমি কেনেদৰে ইনকাম ল'ব পাৰিছোঁ। এইটো আপোনালোকে চাব পাৰে, এটা সপ্তাহৰ ইনকাম 21,420 ৰুপিজ। চাওক, এটা সপ্তাহৰ এইটো এটা আইডিৰ আৰু এইটো হৈছে এটা আইডিৰ। চাওক, দুটা আইডিৰ ইনকাম আপোনালোকে চাব পাৰে, এটা নামেৰে খানমইনা ৰাভা। চাওক, এনেদৰে ইনকাম ল'ব পাৰে এটা সপ্তাহতে। হয়তো আচৰিত যেন লাগিছে, আচৰিত একেবাৰে নহ'ব, কাৰণ আমাৰ ডিডিমে এনেধৰণে ইনকামখিনি আমাক দি আছে। এইটো আপোনালোকে চাব পাৰে। চাওক, ইনকাম চাওক আপোনালোকে। ইয়াতে কেইটামান আছে, গোটেইখিনি নাই। চাওক, এনেদৰে লৈছে সপ্তাহৰ ইনকাম। এইটো চাওক আপোনালোকে, সপ্তাহৰ ইনকাম। এইবিলাক ইনকাম চাওক, এইবিলাক হৈছে সপ্তাহৰ ইনকাম। এইটো সপ্তাহৰ ইনকাম। চাওক, ডাবল আইডিৰ লগত ইনকাম লৈছে। এতিয়া মই আপোনালোকক আমাৰ কোম্পানীৰ ৱেবছাইটলৈ লৈ গৈছোঁ, সেইটো অকণমান মনোযোগেৰে চাব। গুগল আছে সকলোৰে মোবাইলত, গুগলত যাব। গুগলত গৈ চাৰ্চ কৰিব যে didim.in। মই চাৰ্চ কৰিছোঁ, didim ট্ৰেড আহিছে। চাওক, এনেদৰে আপোনালোকে আমাৰ কোম্পানীৰ ভিতৰত সোমাব লাগিব। লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে ইয়াতে আপোনালোকক এটা ID পাছৱৰ্ড বিচাৰিব, যিটো নেকি আপোনালোকক আপলাইনে দিব। যোনে যাৰ লগত আপোনালোকে জইনিং হ'ব, তেওঁৱে আপোনাক ইয়াতে ID পাছৱৰ্ড দিব। এতিয়া মোৰ ইয়াতে ছেভ কৰি থোৱা আছে, সেইটোকে মই দি দিম।
চাওক আইডি পাছৱৰ্ডটো দিয়ে আপোনালোকে এনেদৰে খুলিব পাৰিব আৰু মই প্ৰত্যেক দিনে দেখুৱা ৱালেট ইনকাম আপোনালোকে চাওক 0 হৈ আছে মোৰ এইটো 0 এই কাৰণে হৈছে কাৰণ যোৱাকালি আমাৰ ক্লোজিং আছিলে আৰু আজিৰ পৰা এইখিনি জেগাত মোৰ আৰম্ভ হ'ব চাওক আজিৰ পৰা এইখিনিত সপ্তাহৰ যিমানখিনি ইনকাম হ'ব সেইখিনি মোৰ একাউণ্টলৈ গুচি যাব আৰু মোৰ একাউণ্টত কিমানখিনি গৈছে সেইটো মই আপোনালোকক অকণমান শ্ব' কৰিব বিচাৰোঁ এইটো চাওক 42,600 এইটো হৈছে মোৰ সপ্তাহৰ ইনকাম এটা আইডিয়া এইখিনি মোৰ পেআউট হৈছে 42,000 ঠিক আছে এতিয়া মই আনমিউট কৰিছো আপোনালোকে মাতিব এইটো নতুনসকলক কৈছো খুব সুন্দৰ এটা প্লেটফৰ্ম হয় আপোনালোকে বিশ্বাসত জইন হৈ যাব পাৰে কোম্পানী বুলি ক'লে ভয় কৰে ভয় নাখাব সম্পূৰ্ণ লিগেল কোম্পানী হয় ডকুমেন্টছ আছে আমাৰ ওচৰত গভ চাৰ্টিফাইড কোম্পানী হয় আৰু যিটো গৰাকী এমডি কথা কৈছো ফিজিক্যালি আমি এমডি লগ কৰিছো আৰু সেই তাৰ পৰাই অসমত আমি বিজনেছটো আনিছো আৰু এতিয়া বহুতখিনি মানুহে এম্পাৱাৰ হ'ব পাৰিছে সো ফাইনেন্সিয়ালি ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিছে আপোনালোকেও পাৰিব লাগে মানুহক এটা ইনকাম যিটো ইনকামৰ কাৰণে আজি আপোনালোকে অকমান সময় উলিয়াই হলেও মিটিংখন জইন কৰিছে হয়তো কোনোবাই ইয়াতে এনেকুৱা আছে জুম গিফ্ট গম নাপায় হয়তো তেওঁলোকক কোনোবা এগৰাকীয়ে জুম প্লে ষ্টৰত পাব ডাউনলোড কৰক এই লিংকটো দিছো ৰেজিষ্ট্ৰেশ্যন কৰক হয়তো কোনোবাই বুজাইছে তাতেও আপোনাৰো সময় গৈছে যিগৰাকীয়ে কৈছে তেওঁৰো সময় গৈছে যদি আমাৰ ইয়াত একো নাথাকিলেহেঁতেন আমি সময়খিনি এনেকৈ না আপোনালোকৰ ললো হয় না আমি সময় দিলো হয় সো গাইজ সম্পূৰ্ণ আপোনালোকে বিশ্বাস কৰিব পাৰে মই দৰং ডিষ্ট্ৰিক্ট মঙলদৈৰ পৰা অঞ্চলী কছাৰী আপোনালোকক চিয়ৰ দি ক'ব পাৰো যে আপোনালোকে যদি ইয়াতে এসপ্তাহ 15 দিন বা এমাহ সময় দিয়ে যিটো কাম বা হাতত আপোনালোকে এতিয়ালৈকে লোৱা নাই কিবা এটা কৰিম বুলি ভাবি আছে মনৰ মাজত কিবা এটা সপোন আছে সেই সপোনখিনি পূৰণ কৰিব পাৰিব সময় দিয়ক অকমান নিজক বুজি লওক কামটো কি নবুজাকৈ যদিও জইন কৰিব বিচৰা নাই জইন কৰিব নালাগে প্ৰডাক্ট ইয়াতে আপোনালোকে চেল কৰিব নালাগে